আমিতো এলায়েন্স কৰিম বুলিয়ে পাৰ্টি জন্ম দিয়া নাই। তেখেতসকলে সিদ্ধান্ত ল'ব পৰা নাই। যেতিয়া সিদ্ধান্ত ল'লেহেঁতেন আমিতো ৰখি আছিলোঁ। গতিকে এইটোৱে পাৰ্থক্য যে বিভিন্ন দলৰ মানুহবিলাকে পাৱাৰটো বিচাৰি আহে, পাৱাৰটো বিচাৰি নিৰ্বাচন খেলিবলৈ আহে। আমাৰবিলাকে ৰাইজক সেৱা কৰিবলৈ ওলাই আহিছে। তেখেতসকলে সিদ্ধান্ত ল'ব পৰা নাই। যেতিয়া সিদ্ধান্ত ল'লেহেঁতেন আমিতো ৰখি আছিলোঁ। কিন্তু এতিয়া আমিতো এলায়েন্স কৰিম বুলিয়ে পাৰ্টি জন্ম দিয়া নাই। কোনো পাৰ্টি এলায়েন্স কৰিম বুলি জন্ম নিদিয়ে। এটা পৰিৱেশত এলায়েন্সবিলাক হয়। যদি আজি কাৰোবাৰ এলায়েন্স কৰিব পৰা পৰিৱেশ নাই, এই আমাৰ যিটো পাৰ্টিটো গঠন হৈছে এটা মহান উদ্দেশ্য লৈ এই অঞ্চলৰ ৰাইজক সেৱা কৰা, এই উদ্দেশ্যটোলৈ আমি আগবাঢ়ি যাম। আৰু এতিয়া আমি অকলে ইলেকশ্যন খেলিবলৈ ওলাই অহাৰ পিছত বহুত দল সংগঠন আমাৰ লগত যোগাযোগ কৰিছে আৰু তেখেতসকলৰ লগতো আমি কথা পাতি আছোঁ। হ'ব, সোনকালে হ'ব। থেংক ইউ। বৰ্তমান যিগৰাকী ইয়াৰ বাগানপাৰা পৰিষদৰ MCLA ৰাইজে দেখিবলৈ নাপায়, কিন্তু পূৰ্বৰ যিগৰাকী আমাৰ সন্মানীয় অধ্যক্ষ কাতিৰাম বড়ো MCLA ৰাইজৰ সুখে দুখে আছিলে। চাওক, যোৱা 30টা বছৰত আমি সতীৰ্থ হিচাপে কাম কৰিছোঁ আৰু আমি ছাত্ৰ সংগঠনৰ আছিলোঁ। মোৰ আগত তেখেতে পলিটিক্সত আহিছে আৰু তেখেতে হ'ল মাটিৰ মানুহ, ৰাইজৰ লগত থকা মানুহ। তেখেতে ইয়াতে ডাঙৰ হৈছে। ইয়াৰ অলি গলি ৰাস্তা পদূলি কি ঘাট প্ৰতিঘাট হৈছে, কোনদিনা বন্ধ হৈছে, কোনদিনা কাজিয়া হৈছে, কি হৈছে, কোন শৰণীয়া জনগোষ্ঠী ক'ত আছে, গোৰ্খা ক'ত আছে, আদিবাসী ক'ত আছে, বড়ো ক'ত আছে, তেখেতে চব বুজি পায়। চ' গতিকে তেখেতৰ নিচিনা নেতাইহে এই অঞ্চলত কাম কৰিব পাৰিব আৰু এইকাৰণে যোৱা 5টা বছৰত কাম হৈছে। অইন মানুহবিলাকেতো মই এইকাৰণে কৈছোঁ যে বিভিন্ন দলৰ মানুহবিলাকে পাৱাৰটো বিচাৰি আহে, পাৱাৰটো বিচাৰি নিৰ্বাচন খেলিবলৈ আহে। আমাৰবিলাকে ৰাইজক সেৱা কৰিবলৈ ওলাই আহিছে। গতিকে এইটোৱে পাৰ্থক্য।